মানুহ মৰাটো বৰ সহজ। কবি বিতুপন গগৈ। মানুহ মৰাটো বৰ সহজ হৈ পৰিল, ঠিক বতাহ বলাৰ দৰে। পানী দলৈ ববই, মানুহ নাখাই মৰিবই, বৰ সহজ। আমি ফেচবুকত চাম, ছেড ৰিয়েক্ট কৰিম, কবিতা লিখিম, লাইক ল'ম, বৰ সহজ। ৰাজপথত পৰি ৰ'ব মৃত শিশু, ৰাজপথতে জন্ম হ'ব নৱজাতক। আমি টিভিৰ সন্মুখত বহি ঘৰতে বনোৱা ৰসগোল্লা এটা বুকত ভৰাই ইহ ইহ আহ আহ কৰিম। বাস্তৱিক আইন। কবি নবীন চৌৰে, অনুবাদ বিতুপন গগৈ। জুন মাহৰ কোনোবা এটা দিন আছিল। ৰাস্তাত এডোঙা তেজ আছিল। তাতে এটা আঙুলি পৰি আছিল আৰু আঙুলিটোৰ নখত এটা দাগ আছিল। যেতিয়া আঙুলিবোৰে নিৰ্বাচিত কৰিছিল শাসক কোন হ'ব, তেতিয়া এইটো আঙুলিও তাত উপস্থিত আছিল। তেন্তে আজি কিয় পৰি আছে তেজৰ ডোঙাত? ক'ত আছে তাৰ দেহ? মৰিল নে নাছিলে? কোন আছিল সেইবোৰ মানুহ? যাৰ হাতত লাঠি আছিল? পুলিচ বিষয়া আছিল নে ন্যায়াধীশ আহিছিল? কোনে কৰিছিল বিচাৰ? ৰায়দানেই কৰিলে বা কোনে? ফ্ৰেণ্ডছ, আজি মোৰ সৈতে আছে অসমৰ নবীন কবি অনুবাদক বিতুপন গগৈ। আহকচোন তেওঁনো মোৰ সৈতে কি কি কথা পাতিলে এবাৰ শুনো। ৱেলকাম টু মাই চেনেল মিটছ মিলান্স। তোমাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু ভাল লাগিছে আজি তুমি অতিথি হিচাপে আহিছা মোৰ চেনেলত। আৰু মই একচুৱেলি ফেচবুকত মই লক্ষ্য কৰিছিলোঁ তুমি খুব ধুনীয়া ধুনীয়া কবিতা অনুবাদ কৰা বেলেগ ভাষাৰ পৰা। চ' সেই উদ্দেশ্যে মই তোমাক অতিথি হিচাপে মাতাৰ মই ভাবিলোঁ। আৰু এতিয়া মোক কোৱাচোন, অকণমান মোৰ ভিউৱাৰ্ছে জানিব বিচাৰিব বিতুপনৰ বিষয়ে। কোন হয়, ক'ত থাকে, কি কৰে, অকণমান তোমাৰ ইন্ট্ৰডাকশ্যনটো। মোৰ ঘৰ গোলাঘাটত, বৰ্তমান থাকো গুৱাহাটীত। অ'কে। আৰু কাম হিচাপে ব্যৱসায় কৰি আছো। আৰম্ভ কৰিছোহে আচলতে, ব্যৱসায়ৰ কাম আৰম্ভ কৰিছোহে এতিয়া। আচ্ছা আচ্ছা, ঠিক আছে। আৰু বিতুপনে কি কৰি ভাল পায় চবতকে? কি ভাল লাগে কৰি, বা হবি তেনেকুৱা ধৰণৰ কি আছে কবিতা লেখাৰ উপৰিও? কিতাপ পঢ়ি ভাল পাওঁ, কিন্তু এতিয়া আচলতে মোবাইলটো হোৱাৰ পৰা কিতাপ পঢ়াটো কমি গৈছে। ঠিক আছে। চ' ইনফৰমেশ্যনখিনি বহুতখিনি মোবাইলত পোৱা যায়, নহয়নে? হয় হয় হয়। আৰু তুমি কেতিয়া ভাবিলা যে এনেকে ধৰা কবিতা অনুবাদ কৰিব পাৰি বা কৰিব লাগে, বা তুমি কেনেকে আহিলা, কেতিয়া আৰম্ভ কৰিলা? আচলতে মই সৰুৰ পৰাই যেতিয়া কিতাপ পঢ়ো, তেতিয়া কি হয়, বহুত অনুবাদ কিতাপো পঢ়িছো। আৰু পঢ়োতে কি হয়, মানে বিদেশী ভাষাৰ যিবিলাক সাধু কিতাপৰ পৰা আৰম্ভ কৰিছো। অসমীয়া অনুবাদ কৰা কিতাপ পঢ়ি ভাল লাগে। তেনেধৰণে অনুবাদৰ বিষয়টো মানে মোৰ এটা আগ্ৰহ জন্মিলে। তাৰপিছতে কবিতা অনুবাদটো আচলতে কি হ'ল, ফেচবুকত পঢ়ো, বন্ধু দুই এক আছে বাহিৰৰ বন্ধু, পঢ়ো। তেনেকে পঢ়োতে কোনোবা এটা কবিতা, এতিয়া মনত নাই, মোৰ সেই কবিতাটো ইমান ভাল লাগিলে। কোনোবা এটা কবিতা একজেক্টলি এতিয়া মনত নাই, মই অসমীয়াত লিখি চাওঁচোন কবিতাটো। তেনেকে লিখোতে, সেই মানে কবিতাটো অনুবাদ কৰোতে প্ৰথম তেনেকে আৰম্ভ কৰিলো। তাৰ পিছতে হ'ল কি, যোৱা বছৰ খুব সম্ভৱ এপ্ৰিল মানতে আছিলে নেকি, মাৰ্চ এপ্ৰিল তেনেকুৱাতে আছিলে। আমাৰ অসমত যোৱা বছৰ নে তাৰ আগৰ বছৰ আছিলে, পাহৰিছো। গো মাংসক লৈ পেলাই অসমত মানে এটা মব লিঞ্চিঙৰ ঘটনা এটা হৈছিল। তেতিয়া কি হ'ল, সেইবিলাক বস্তু আগতে আমাৰ অসমত নাছিলে, বাহিৰত আছিলে, অসমৰ বাহিৰত আছিলে। আমাৰ নৰ্থ ইষ্টত তেনেকুৱা ধৰণৰ ঘটনা একেবাৰে নাছিলে। তো সেই ঘটনাটো ঘটাৰ সময়তে মোৰ কবিতা এটা মনত পৰিলে। সেইটো আছিলে, 4 লাইন মানহে শুনিছিলো কবিতাটো তেতিয়ালৈকে মই, যে তুমি কবিতাটো যদি 2 লাইন মান গাই দিয়া অকনমান, যদি মনত আছে তোমাৰ। কবিতাটো আছিলে নফরত কা, অসমীয়া হিন্দীটোতে পাহৰিয়ে থাকিলো। আচ্ছা ঠিক আছে, তুমি যেটো অসমীয়াত কৰিছা সেই লাইন কিটাকে গাই দিয়া। মই অসমীয়াত কবিতাটো অনুবাদ কৰি বিচাৰিলো, ইন্টাৰনেটত বিচাৰিলো কবিতাটো। বিচাৰি পেলাই তেতিয়া
পালো কবিতাটো পাই পেলাই মই কবিতাটো অসমীয়ালৈ অনুবাদ কৰিলো অসমীয়াত মই কৈ দিছো মূল লেখক সাগৰ খয়ামী ওকে ঘৃণাৰ প্ৰভাৱ চোৱা জন্তুৰো ভাগ হৈ গল গাই হিন্দু আৰু ছাগলী মুছলমান হৈ গল মন্দিৰলৈ গৈ হিন্দু দেখিলো মছজিদত দেখিলো মুছলমান সন্ধ্যায় যেতিয়া মদিৰালয়লৈ গলো তাতহে লগ পালো মানুহ কেইজনমান এই গছ লতিকাও হাইৰাণ হৈ যাব যদি চৰাইবোৰ হিন্দু বা মুছলমান হৈ যায় শুকান ফলবোৰ আচৰিত হৈ গল সিহঁতি নাজানে নাৰিকল কেতিয়া হিন্দু খেজুৰ কেতিয়া মুছলমান হৈ গল ধৰ্মই এনেকৈ ৰঙকো ভগালে যে সেউজীয়া মুছলমানৰ আৰু ৰঙা হিন্দুৰ হৈ গল এতিয়া সেই দিনটোলৈ আৰু বেছি দূৰ নাই যিদিনা সকলো সেউজীয়া পাচলি মুছলমানৰ হৈ যাব গাজৰ আৰু বিলাহী মাথো হিন্দুৰ ভাগত পৰিব এটা কথা ঠিক কৰিব পৰা নাই এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যায় বেচাৰা ওপৰে ওপৰে মুছলমান আৰু ভিতৰে হিন্দু হৈ থাকি যায় এইটো কবিতা অনুবাদ কৰি পেলাই মই যেতিয়া ফেচবুকত পোষ্ট কৰিলো কৰাৰ পিছতে কি হল কবিতাটো ৰিপৰ্ট মাৰি দিলে সেইটো সময়ত ফেচবুকতো মানে এই সাম্প্ৰদায়িক কথাটো লৈ পেলাই বহুত উত্তাল হৈ আছিলে আৰু মোৰ কবিতাটো দিয়াৰ কিছু মুহূৰ্তৰ পাছতে কোনোবাই ৰিপৰ্ট মাৰি দিলে আৰু ফেচবুকে কবিতাটো নেদেখা কৰি দিলে কিন্তু সেই খুব বেছি আধা ঘণ্টা মানৰ ভিতৰতে কবিতাটো বিভিন্নজনে কপি কৰি নি পেলাই নিজৰ নিজৰ ৱালত দিলে হোৱাটছআপ ফেচবুক এনেকে মানে আপোনাৰ চবে নিজৰ নিজৰ ৱালত দিলে খুব বেছি আধা ঘণ্টা মান আছিলে মানে মোৰ ৱালত তাৰপিছত ৰিপৰ্ট মৰাৰ পিছত বন্ধ হৈ গল তাৰপিছত কি হল যেতিয়া 3-4 দিন মানে তেনেকে বহুত পোষ্ট হল কবিতাটো হাজাৰ হাজাৰ হল আৰু হাজাৰ হাজাৰ পিছত মই জানিব পাইছো বিভিন্ন জনে মোক কৈছে এই কবিতাটো হাজাৰ হাজাৰ শ্বেয়াৰ হল তেতিয়া 3 দিন মান পাছত কবিতাটো ফেচবুকে ইমানখিনি শ্বেয়াৰ হোৱাৰ পিছত গম পালে যে এইটো একটু মানে তেওঁলোকৰ ৰুলছ হয়তো ব্ৰেক কৰা নাই বুলি গম পালে ফেচবুকে মোৰ হয় ফেচবুকে আকৌ কবিতাটো মোক ৱালত দিলে মানে আকৌ সকলোৱে দেখা কৰি দিলে তো এই ঘটনাটোৱে মোক মানে এটা চ্যালেঞ্জ হিচাপে মানে হেৰি বোলে চ্যালেঞ্জ হিচাপে ললো মই যে সকলোৱে যেতিয়া মোক উৎসাহ দিলে সেই ঘটনাটো লৈ পেলাই আৰু তাৰপিছতো মই তেনেকুৱা ধৰণৰ হ'ল হয় ঠিক আছে তো খুব ধুনীয়া লাগিলে কবিতাটো খুব ধুনীয়াকে অনুবাদ কৰিছা তুমি আৰু প্ৰতিটো শব্দ বা প্ৰতিটো হেৰি খুব ধুনীয়াকে মানে তুমি ভাৱ প্ৰকাশটো খুব ধুনীয়াকে কৰিছা অনুবাদৰ জৰিয়তে আৰু মই জানিব বিচাৰিম তুমি কাৰ কবিতা তোমাৰ আটাইতকৈ ভাল লাগে কাৰ কবিতা আটাইতকৈ প্ৰিয় বা প্ৰিয় কবি অসমৰে হওক বা বাহিৰৰে হওক যেহেতু তুমি অনুবাদ কৰা মই প্ৰথমে সুধিম বাহিৰৰ কবি হিন্দী সাহিত্যৰে হওক বা বাংলা সাহিত্যৰে হওক কাৰ কবিতা আটাইতকৈ ভাল লাগে তোমাৰ কবিতা হিচাপে তেনেকে বাহিৰৰ কবিতা হিচাপে মই বহুত বেছি পঢ়া নাই কিতাপ হিচাপেতো মই বাহিৰৰ কবিতা তেনেকে পঢ়াই নাই ইন্টাৰনেটতে যিখিনি পাইছো তেনেকে পঢ়িছো তো ফেজ আহমেদ ফেজৰ কবিতা পঢ়ি ভাল লাগে তাৰপিছতে আপোনাৰ আৰু এজন নামটো পাহৰি গলো এতিয়া মনত পেলাব পৰা নাই আৰু আছে পঢ়ি ভাল লাগে গুলজাৰৰ কবিতা কেনেকুৱা লাগে তোমাৰ কি কয় গুলজাৰ কবিতা কেনেকুৱা লাগে গুলজাৰৰ কবিতাও ভাল লাগে ৰিসেন্ট এটা তেওঁ লিখিছে কৰোনা মহামাৰীৰ ওপৰতে পঢ়িছো ভাল লাগিছে কবি গুলজাৰৰ কবিতাও ভাল লাগে আচ্ছা সো আৰু এনে কবিতাবোৰ অনুবাদ কৰোতে তুমি কিবা মানে সমস্যাৰ সন্মুখীন হোৱা নেকি বা যেনেকে ধৰা তুমি এতিয়া উল্লেখ কৰিলা সেই ঘটনাটো আৰু তেনেকুৱা ধৰণে বা লিখাৰ সময়ত তুমি কি বস্তুটো কি সমস্যাটো তুমি ফেচ কৰিব লাগে অসুবিধা হয় অকনমান তোমাৰ মূল কথাটো হল যিটো ভাষাৰ পৰা মই অনুবাদ কৰিম ভাষাটো ভালকে জনাটো আটাইতকৈ জৰুৰী সেইটোত মোৰ সীমাবদ্ধতা আছে হিন্দীৰ পৰা মই অনুবাদ বেছিভাগ হিন্দীৰ পৰা কৰিছো ইংলিছটো মই অকমান টান পাওঁ ইংলিছৰ পৰা কৰিছো কিন্তু অকমান টান পাওঁ বা বাংলাটো মই হিন্দীতকে অকমান টান পাওঁ
সো তুমি মানে বাংলাৰ পৰা পঢ়িছো, কিন্তু হিন্দীটো অলপ তাতকে অলপ জানো, কিন্তু হিন্দীও মই সম্পূৰ্ণ নাজানো, জানো বুলি ক'ব নোৱাৰো। তো সেইখিনিতে সীমাবদ্ধতাটো আছে। এটা শব্দ এটা মানে যেতিয়া হিন্দী কবিতা এটাৰে শব্দ এটা বুজি পাওঁ, অথচ মই সেই শব্দটো লিখোতে অসমীয়া কোনটো শব্দ ব্যৱহাৰ কৰিম, তাৰ অৰ্থ একে অৰ্থ প্ৰকাশ কৰা শব্দ কেইবাটাও থাকে, হয় হয় কিন্তু এপ্ৰপ্ৰিয়েট হ'ব সেইটো লৈ পেলাই অকমান চিন্তা কৰিব লগা হয়। কেতিয়াবা হয়তো মই এসপ্তাহ কোনোবা এটা কবিতাটো মই 2-3 মাহ তেনেকে পঢ়ি থাকিলে আধা কৰাকে হয় এটা শব্দৰ কাৰণে আচ্ছা আচ্ছা তেনেকুৱাও হয় কেতিয়াবা, তেনেকে থাকি যায় কেতিয়াবা। হয় 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 আৰু মই লক্ষ্য কৰিছো বিতুপনে ফটোগ্ৰাফি কৰিও ভাল পায় নেকি, নেচাৰ ফটোগ্ৰাফি খুব কৰা ফটোবোৰ ভাল লাগে মোৰ। সো হয় সেইটো এটা চখৰ ভিতৰত পৰে নে, কেনেকুৱা ধৰণে কৰা তুমি বা কি হয় ফটোগ্ৰাফি কৰি ভাল পাওঁ। বৰ্তমান ফটোগ্ৰাফিটো অকমান এৰাৰ নিচিনাই হৈছে, ভাল পাওঁ যদিও বিভিন্ন কাৰণত অকমান গেপ পৰি গৈছে। 2010 চন 11 চন 12 13 তেনেকুৱা সেইখিনি সময়ত মই ফটোগ্ৰাফি বেছিকে কৰিছিলো, 2-এটা ৱৰ্কশ্বপতো গৈছিলো। ৱৰ্কশ্বপ এটেণ্ড কৰিছিলা তুমি ফটোগ্ৰাফি? হয় 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 ক'ত কৰিছিলা? গোলাঘাটতে কৰিছো মই। আচ্ছা গোলাঘাটত কৰিছো, শিৱসাগৰত কৰিছো। আচ্ছা। আৰু তোমাৰ এখন ফটো খুব ভাল লাগিছিলে, হয়তো এজাৰ ফুল আছিলে নেকি, মই পাহৰিছো, বেঙুনীয়া ফুল এপাহ এনেকে পানীত উটি যোৱাৰ ধৰণে তুমি তেনেকে ফটোখন তুলিছিলা। খুব ধুনীয়া লাগিছিলে, হয় আৰু এনেও বহুত ফটো চাইছো তোমাৰ, ভাল লাগে। হয় আচ্ছা, তো আৰু তুমি এনে কিবা ক'ব বিচাৰিবা নেকি কাৰোবাৰ, মানে যোনে এনেকুৱা ধৰা কবিতা অনুবাদ কৰিব বিচাৰে, তেওঁলোকৰ বাবে কিবা মেছেজ এটা দিব বিচাৰিবা নেকি তুমি? আচলতে অনুবাদটো ইমান মানুহে ভাবে যে মানে কোনোবা এটা ভাষাৰ পৰা ইটো ভাষালৈ আমি একেখিনি শব্দকে সলনি কৰি লিখি দিলো, কিন্তু আচলতে ইমান সহজ নহয় অনুবাদটো। ঠিকে কৈছা, হয়। আচলতে প্ৰকৃত মূল লেখকজনে কি ক'ব খুজিছে সেইটো আমি প্ৰথম বুজি ল'ব লাগিব। একেটা শব্দকে আমি সিটো ভাষাৰ শব্দটো অসমীয়া ভাষাত লিখি দিলো, শব্দকেইটা সলনি কৰিলে সেইটো অনুবাদ নহয়, আচলতে হ'ব নোৱাৰে। মানে তুমিও মনৰ পৰা বস্তুটো অনুধাৱন কৰিব লাগিব, গোটেই বিষয় বস্তুটো হয় কি হয়। ঠিকে হয় কৈছা, হয়। সো ৰিচেণ্ট যেতিয়া কা আন্দোলন চলি আছিলে সেইটো সময়তে ফেজ আহমদ ফেজৰ হাম দেখেংগে কবিতাটো লৈ পেলাই কন্ট্ৰভাৰ্চি হৈছিলে, কোনোবা এখন ষ্টেটত কেছ দিয়া দি হৈ গৈছিলে। সেই কবিতাটো মই অসমীয়াত অনুবাদ কৰিছিলো। কৰোতে দেখিছো যে সেই কবিতাটো আপোনাৰ গান হিচাপে হিন্দীত বৰ ধুনীয়াকে গাব পাৰি, কিন্তু মই যেতিয়া অসমীয়াত অনুবাদ কৰিলো সেইটো গান হিচাপে গাব নোৱাৰি, কবিতা হিচাপে থাকিল। তো শব্দবোৰৰ সেইখিনি কাৰণে সীমাবদ্ধতা আছে। হয়তো মোতকে কোনোবাই ভালকে গান হিচাপেও গাব পৰাকে অনুবাদ কৰিব পাৰে। নিশ্চয় নিশ্চয়। হিন্দীত যেনেকে গান হিচাপে সেইটো গাইছে কবিতাটোকে, অসমীয়াত হয়তো মোতকে কোনোবাই ভালকে অনুবাদ কৰি গান হিচাপে গাব পৰাও কৰিব পাৰে। আচ্ছা। আৰু বিতুপনৰ অকনমান পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম, কোন কোন আছে ঘৰত? পৰিয়ালত মোৰ মা-দেউতা আছে, ভাইটি-ভন্টি আছে, আৰু মোৰ পৰিবাৰ আছে। হয়। ঠিক আছে বিতুপন, ভাল লাগিলে তোমাৰ লগত কথা পাতি, আৰু তুমি আজি আহিলা, অকনমান সময় দিলা মোক, তাৰ কাৰণে অশেষ ধন্যবাদ। ভাল লাগিলে কথা পাতি তোমাৰ লগত। ধন্যবাদ, আপোনাৰ লগতো কথা পাতি ভাল লাগিল। হয়। বন্ধুসকল, বিতুপন গগৈৰ ব্লগ লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তেওঁৰ কবিতাসমূহ পঢ়িব পাৰিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো টিপি দিব, যাতে নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰে। ধন্যবাদ।